নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম জিকে ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি সেই ভিডিঅ'টো প্ৰথম চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। বন্দিনী ভাৰত নামৰ নাটকখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 16 অক্টোবৰ। 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লৰ্ড নেথানিয়েল কাৰ্জন। লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰুছ বিপ্লৱ। 1917 চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল। গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভাৰত ত্যাগ। ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গান্ধীৰ দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1930 চনৰ 12 মাৰ্চত। 1930 চনৰ 12 মাৰ্চত গান্ধীৰ দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1835 চনত। 1835 চনত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়। 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অকিয়াং নংবাহে। অকিয়াং নংবাহে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ কন্দৰ্পেশ্বৰ সিংহ। আলিপুৰ কাৰাগাৰত কন্দৰ্পেশ্বৰ সিংহক বন্দী কৰি ৰাখিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ জে ডি এণ্ডাৰছন। জে ডি এণ্ডাৰছন আছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ নবীন চন্দ্ৰ বৰদলৈ। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত নবীন চন্দ্ৰ বৰদলৈয়ে সভাপতিত্ব কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 1969 চনত। 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1948 চনৰ 26 জানুৱাৰী।
1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1968 চনত। 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কেতিয়া হৈছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1960 চনত। 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শিৱসাগৰত। শিৱসাগৰত আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত অনুষ্ঠিত হৈছিল। আজিৰ শেষৰ প্ৰশ্নটো হৈছে সেৱা সংগঠন নামৰ বিপ্লৱী সংগঠনটো গঢ়ি তোলা ব্যক্তিজন আছিল। তলত 4টা অপশ্যন দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অম্বিকাগিৰি ৰায়চৌধুৰী। সেৱা সংগঠন নামৰ বিপ্লৱী সংগঠনটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গঢ়ি তুলিছিল।